Oh my God. মানে ভিডিঅ'টোত এইবাৰ প্ৰথম বাৰৰ কাৰণে ৰাতি 12টা বজাত ওলাই আহিছোঁ ঘৰৰ পৰা। 12টা বজাত এইফালৰ পৰা মানে এটা ৰাস্তাৰ পৰা এটা চিঞৰ আহিছিল। চিঞৰটো চাবলৈ আহিছিলোঁ। কি হৈছে কি নাই হোৱা নাজানো কি হৈছে। এতিয়া কোনোবা খোজাই আহি থকাৰ নিচিনা এটা শব্দ শুনি আছোঁ। এক ছেকেণ্ড শুন। কোনোবা খোজাই আহি থকাৰ নিচিনা শব্দ শুনি আছোঁ। লাইটটো নাই আৰু যথেষ্ট এডোখৰত মানুহো নাই। সেইটো কাৰণে অলপ ভয় লাগিছে। যি কি নহওক ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ। আপোনালোকক দেখুৱাম মানে সেই অকণমান আগলৈ গৈ এটা চিঞৰ আহি আছিল মানে তাকে আমি চাবলৈ যাবলৈ ওলাইছোঁ। মানে আমি নহয়, মই অকলে ওলাইছোঁ। যথেষ্ট ভয় লগা এটা দৃশ্য মানে আজি আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে দেখুৱাম। কাৰণ এইটো মই আগতীয়াকৈ বনাই থোৱা নহয় বা পিছত এতিয়া কৰি লৈছোঁ ভিডিঅ'টো। কিবা চাউণ্ড এটা আহিছিলে, সেইবাবে সেইফালে গৈ আছোঁ। কি চাউণ্ড আহিছিলে জানো গম পোৱা নাই এতিয়ালৈকে। চব শুই গ'ল অলৰেডি, বহুত টাইম হৈ গ'ল। কি হৈছে নাজানো। নাজানো এইটোত কিবা এটা আছে আচলতে, মই নিজে গম পোৱা নাই কি হৈছে। আকৌ এবাৰ যাম বুলি ভাবিছোঁ, বাট কি হয় কি নহয় একো গম পোৱা নাই। ব'লকচোন আৰু এবাৰ ট্ৰাই কৰি চাওঁ। কি আছে দেখুৱাবলৈ যিমান পাৰোঁ যত্ন কৰিম। মই এনেই বিশ্বাস নকৰোঁ, তথাপিও আজি পোনপ্ৰথমবাৰৰ বাবে এটা চিঞৰ শুনিলোঁ। চিঞৰটো শুনি সেইকাৰণে তালৈ যাবলৈ বুলি ওলাইছোঁ। ব'লক আৰু এবাৰ আপোনালোকক দেখাবলৈ চাম কি ওলাইছে তাত। এজোপা ফুল গছ, ফুলগছজোপাকে দেখাবলৈ আহিছিলোঁ। চালে ন, এইজোপা ফুলগছ প্ৰথম যে দেখি দৌৰ মাৰিছিলোঁ। সেইটো বেলেগ একো নাই, এখন আমাৰ সত্ৰৰ গেট, এইটো ৰাস্তা। এজোপা ফুলগছ। ৰাতিখননো কিনো কৰিম, ৰাইজক সকলোকে বোলো ফুলগছজোপা দেখাওঁ, তাকে ভাবিছিলোঁ। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে। হাই ফ্ৰেণ্ডছ, এইটো ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে বনাইছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইটো ভিডিঅ' এনেই বনোৱা নাই, আমাৰ নতুনকৈ এটা এপিছ'ড আহি আছে আপোনালোকৰ মাজত। যদি সেই এপিছ'ডটো চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো দবাই থৈ যাব। ধন্যবাদ মোৰ লগত ভিডিঅ'টো চোৱাৰ বাবে। জয় আই অসম।